ফ্ৰেংকৰলৈ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই গম পাইছে চাগে আজি ভিডিঅ'টো মেইন টপিক কি। যোৱা এমাহ মানৰ আগতে মই আমাৰ জুনাইত হোৱা বানপানীৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ। যোনে দুজন চোৱা নাই আই বাটনটোত ক্লিক কৰি চাই ল'ব পাৰে। চ' যোৱা দুদিন আগত অৰ্থাৎ 15 আগষ্ট তাৰিখে আমাৰ জুনাইৰ ফ্ৰেঞ্চলেণ্ড হাই স্কুলৰ 2016 বেটছটোৱে এখন ফ্লাড ৰিলিফ কেম্প পাতিছিলে, য'ত সিহঁতে নিজে টকা গোটাই বানবিৰস্তসকলক সহায় কৰিম বুলি আগবাঢ়ি আহিছিল। আমি ইয়াৰে এটা ষ্টুডেণ্ট ইউনিয়ন হয়। ষ্টুডেণ্ট ইউনিয়ন মানে স্কুলৰ এক্স ষ্টুডেণ্ট গ্ৰুপ এটা আহিছোঁ। মানে আমি কোনো পলিটিকেল পাৰ্টিৰ পৰা একো অহা নাই। আমি নিজস্বভাৱে যিমান পাৰিছোঁ আপোনালোকক সহায় কৰিবলৈ আহিছোঁ। আপোনালোকে কম বেছিও হ'ব পাৰে, তাৰে আকৌ ক্ষমা কৰি দিব আৰু অলপ কম হ'লে বেয়া নাপাব আৰু কম বেছি হ'লে বেয়া নাপাব। যিমান পাৰোঁ ষ্টুডেণ্ট হয় মানে এতিয়া যিমান পাৰোঁ আমি নিজে কালেক্ট কৰি মেলি নিজে যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ। চ' গাইজ মই এতিয়া যাবলৈ ওলাই আছোঁ। সিহঁতে মোকো মাতিছিলে 9 বজাতে, কিন্তু এতিয়া 10 বাজিবলৈ হ'ল। চ' পৰাপত মই মোৰ দুকাটি লাইটত বহোঁ আৰু যাওঁ। ব্লগিঙৰ এটা বস্তু বহুত ভাল লাগে, কাৰণ 1 ছেকেণ্ডতে এঠাইৰ পৰা আন এঠাইলৈ পাই যায়, দেখিলে নহয়। চ' আহি পালোঁ মই মোৰ ফ্ৰেণ্ড এজনৰ ঘৰত, য'ত ৰিলিফবোৰ ৰখা হৈছে। অলপ দেৰিৰ পাছত গাড়ী আহিব, তেতিয়ালৈ চাই লওঁ কি কি যোগাৰ কৰিছে সিহঁতে। চ' ইয়াতে চাউল আছে, দালি আছে, আলু আছে, চয়াবিন আছে, মিঠাতেল আছে আৰু চাবোন, লগতে আছে চেনিটেৰী পেড। টোটেল 47 ফেমিলিৰ কাৰণে গাড়ী আহি পালে। এতিয়া পটাপট বস্তুবোৰ লোডিং কৰোঁ আৰু ওলাওঁ। চাব পাৰে কি ধুনীয়া বতৰ। এতিয়াও পানী কমা নাই। আৰু মোৰ বেকগ্ৰাউণ্ডত বাজি থকা গানটো কেনেকুৱা লাগিছে ক'ব। এইটো আমাৰ দাদা এজনে গাইছে, নাম অমৰেন্দ্ৰ পেগু। বহুত আগতে গোৱা গানটো শুনি মোৰ বহুত ভাল লাগে, বহুত ৰিলেক্স ফিল কৰোঁ। সেইকাৰণে ভাবিলোঁ লগাই দিওঁ। আপোনালোকে গানটো শুনি চাব পাৰে, লিংক ডিছক্ৰিপশ্যনত আছে। ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পালোঁ। এতিয়া ইয়াতে সোমাওঁ ভিতৰলৈ, তাৰপিছত যোগাৰ ধৰোঁ কি কৰিব লাগে কি কৰিব নালাগে। চ' আমি ভিতৰলৈ সোমাই আহিলোঁ। ইয়াতে মুৰংঘৰ এখনত আছোঁ। ইয়াতে কিমান ফেমিলি আছে কনফাৰ্ম কৰিবলৈ আহিছিলোঁ। এণ্ড সিহঁতে আমাক এখন লিষ্ট দিছে। লিষ্টৰ মতে 29টা ফেমিলি আছে ইয়াতে। ইফালে চাওঁতে এয়া কি দেখিলোঁ, চক চাগে। যিমান যি নহওক এইখনত চালে বহুত শান্তি লাগে। বহুত বেয়া হ'ল দেই। আমাৰ গাড়ীৰ চকাকেইটা ফচি গ'ল বোকাত। এতিয়া ঠেলি উঠাব লাগিবগৈ। বহুত বেয়াকৈ ফচিছে আৰু সৰু টায়াৰটো সেইকাৰণে মানে অলপ স্কিড কৰিছে। এইটো চুলিটো কি? চ' আমি তললৈ আহি গ'লোঁ। বিলোৱা কাম আৰম্ভ কৰি দিওঁ। তাতে 29 ফেমিলিক বিলোৱাটোতো দেখাব নোৱাৰিম, কেইটামান দেখাই আছোঁ আপোনালোকক। নামতে গ'লে চিৰিয়েল হ'ব। ইয়াতে অলপ গৰ্বৰ হৈ গ'ল। এটা ফেমিলিৰ নাম দুবাৰ দিলে এণ্ড এগৰাকী মহিলাৰ নাম নিদিলে। চ' এতিয়া দিওঁ তেখেতক। পৰা আমাৰ ৰাজ্যলৈ যি মানে সহায় দিছে, আপোনালোকলৈ সকলোৱে ধন্যবাদ জ্ঞাপন কৰা আমি ৰাইজৰ ফালৰ পৰা। আৰু আগলৈ ভৱিষ্যত আৰু যাতে ৰাইজৰ সহায় কৰিব পাৰে, তেনে উন্নতি হয় যেনে। আৰু আপোনালোকৰ ভিতৰত অভিজ্ঞতা আছে, ইমানখিনি এতিয়া অনুভৱ কৰিব পাইছে। আৰু এতিয়াৰ পৰা যদি আপোনালোকে ইমান মানে কৰিব পাৰিছে, আগলৈ বহুত কিবা কৰিব পাৰিব। ৰাইজৰ বাবে কৰাৰ কাৰণে সকলোৱে ধন্যবাদ। ইয়াতে আমাৰ বিতৰণি শেষ হ'ল। এতিয়া অলপ আগফালে যাওঁ। আৰু কেইটামান আছে বিলাবলগীয়া। 12-13 টোপোলামান বাচিলে। চ' আমি আগফালে গৈ আছোঁ। কেইঘৰমান আছে তাতে বিলাওগৈ এতিয়া।
যিমান পাৰোঁ দিব পাৰে চ' ফাইনেলি আমাৰ বিতৰণ কাৰ্যসূচী শেষ হ'ল এণ্ড আমি এতিয়া ঘৰলৈ উভতি আছোঁ লাষ্টত মহিলা এগৰাকীৰ কাৰণে নুজুৰি লাগে কিন্তু আমি কিবা এটা মেনেজ কৰি দিলোঁ এণ্ড এতিয়া চব ঠিকেই হৈ গ'ল ত' ইমানে ভিডিঅ'টো ভাল লাগিলে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰি দিয়ক এণ্ড চেনেলটো যদি নতুন দেন ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব বাই বাই We drove as far as we could to ignore what's around, ignore all expectations, even when we should go out towards behind and see what will come. God knows, scared of talking, drowning my thoughts in love. Cigarette smoke still clouds this fleeting high that we're drowning in. Sleep and pride and terror